এইকেইদিন খবৰ কাগজৰ দেশৰ সংবাদ মাধ্যমত খুব চৰ্চিত বিষয় এটাৰ সম্পৰ্কত আজি কিছু কথা পাতিম বুলি এই ভিডিঅ' আৰম্ভ কৰিছোঁ। দীৰ্ঘদিন বিৰতিৰ পিছত হৃদয়ংগমত কিছু মনৰ কথা বিভিন্ন কাৰণত হৈ উঠা নাছিল। ভাবিলোঁ গুৰুত্বপূৰ্ণ এটা বিষয়, চৰ্চিত এটা বিষয় সম্পৰ্কত আমি কিছু চৰ্চা কৰোঁ। আপোনালোকেও নিজৰ মতামত জনাব পাৰিব। বিভিন্ন বিষয় চৰ্চাত আছে এইকেইদিন। তাৰ মাজত এটা আন্তঃৰাষ্ট্ৰীয় বিষয়, ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ এক বিষয় যে আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতি ট্ৰাম্পে নিজৰ দ্বিতীয় কাৰ্যভাৰ লৈ বহুতো ভাৰতীয় নাগৰিকক আমেৰিকাৰ পৰা বহিষ্কাৰ কৰিছে আৰু সেয়া হাত ভৰি বান্ধি এক অমানৱীয় পদ্ধতিৰে তাৰ পৰা বিতাড়ন কৰিছে, খেদি পঠিয়াইছে সহজ ভাষাত। সেইটো বিষয় লৈ কিছুদিন ভাৰতত এক চৰ্চা চলিছে, তাক লৈ বিতৰ্ক হৈছে। দুটা পক্ষই দুই ধৰণে কথা পাতিছে, প্ৰায় বিষয়টো দুখজনক বুলি মন্তব্য কৰিছে। কিয় ভাৰতীয় নাগৰিকসকলক তেনেকৈ হাত ভৰি বান্ধি শিকলিৰে খেদিব লগা হ'ল? বিষয়টোত আমি অন্য ধৰণে বিশ্লেষণ কৰিম। তাৰ আগতে মই বৰং আমেৰিকাৰ সমৰ্থনতে কিছু কথা কম বুলি ভাবিছোঁ আজি। আপোনালোকে হয়তো সেই কথাত একমত হ'ব বা নহ'ব পাৰে। তাৰ আগত আৰু এটা সেই প্ৰসংগৰে অন্য এটা খবৰ এনেকুৱা হ'ল যে প্ৰথমতে আহি যে ট্ৰাম্প আহিয়েই ভাৰতীয় নাগৰিকক খেদিলে, তাৰপিছত বহুতে ভাৰতৰ চৰকাৰখনক গালি পৰা আৰম্ভ কৰিলে, মোদীক গালি দিলে। যিহেতু মোদী আৰু ট্ৰাম্পৰ এটা বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে বুলি ইতিমধ্যে স্পষ্ট হৈছে। ট্ৰাম্পৰ সমৰ্থনত মোদীয়ে আমেৰিকাত আগৰ নিৰ্বাচনত প্ৰচাৰ পৰ্যন্ত চলাইছিল। তাৰপিছত ট্ৰাম্প আহিয়েই কিয় ভাৰতৰ মানুহৰ লগত এনেকুৱা কৰিব লগা হ'ল, ভাৰতৰ লগত সম্পৰ্ক বেয়া কৰাৰ এটা ইংগিত এয়া বুলি বহুতে মত প্ৰকাশ কৰিলে আৰু মোদীৰ ওপৰতো তাৰে দোষ দিয়া পৰিলক্ষিত হ'ল। ইটিকিং কৰিলে, ঠাট্টা কৰিলে চৰকাৰখনক আৰু লগে লগেই মোদী শিবিৰৰ, বিজেপি শিবিৰৰ মানুহখিনিয়ে বিষয়টো এনেকুৱা ধৰণেও কিছু তথ্য প্ৰকাশ কৰিলে, যিটো সত্য যে এইবাৰেই নহয়, প্ৰতি বছৰেই ভাৰতীয় নাগৰিকক আমেৰিকাই এনেকে বিতৰণ কৰে। সেই খবৰটো পিছত প্ৰায়খিনি সংবাদ মাধ্যমত প্ৰকাশ হ'ল। অসমৰ সংবাদ মাধ্যমে এইটো প্ৰকাশ কৰিছে। বছৰে বছৰে শতাধিক ভাৰতীয় নাগৰিকক তেনেকৈ বহিষ্কাৰ কৰা হয় আমেৰিকাৰ পৰা। মানে কথাটো এনেকুৱাও হ'ল যে এয়া যে কেৱল মোদীৰ চৰকাৰৰ শাসনকালতেই এয়া হোৱা নহয়, আগৰ চৰকাৰৰো শাসনৰ সময়ত, মানে চিধাকে ক'বলৈ বিজেপিৰ কাৰ্যকালতে নহয়, কংগ্ৰেছৰ কাৰ্যকালতো আমেৰিকাই ভাৰতীয় নাগৰিকক খেদিছে। বিষয়টো তেনেকে উত্থাপন কৰাৰ চেষ্টা কৰা হ'ল। এনেওতো আজিকালি প্ৰায়ে কথাবোৰ তেনেকুৱাই হয় যে বিজেপিৰ যদি কিবা এটা বেয়া হ'ল,
লগে লগেই তাৰ স্পষ্টীকৰণ এটা এনেকুৱা আহে যে কংগ্ৰেছৰ সময়তো হৈছিল, গতিকে বিজেপিৰ সময়তো হৈছিল, গতিকে সেইটো একো দোষ নাই। তেনেকে লগতে কুম্ভ মেলাত এইবাৰ এটা দুৰ্ভাগ্যজনকভাৱে কিছু মানুহৰ মৃত্যু হ'ল। হ'ব নালাগিছিল, কোনোবাৰে হ'ব নালাগে। এইবাৰ এলাহাবাদতো বাৰু আজিকালি ক'বলৈ ভয়, ভুল হ'ল। যি হওক, প্ৰয়াগৰাজ বা বৰ্তমান চলি থকা মহাকুম্ভ মেলাত বহু মানুহৰ মৃত্যু হ'ল। তাৰপিছতেই বিজেপি শিবিৰৰ পৰা এনেকুৱাও খবৰ আহিল যে আগতে হৈছিল। তেওঁলোকেতো 50 বছৰ 100 বছৰ পুৰণা নিউজো প্ৰকাশ কৰিলে যে কংগ্ৰেছৰ সময়ত হৈছিল, গতিকে বিজেপিৰ সময়ত হোৱাটো একো যেন অস্বাভাৱিক নহয়, হ'ব পাৰে। এয়া যেন মানি ল'ব লগা এটা কথা। কি ক'ম এই বিষয়ে? দুৰ্ভাগ্যজনক এই কথাবোৰ। আগতে হোৱা ভুলবোৰ এতিয়া হ'লে যেন কোনো দোষ নাই, তেনেকুৱা ধৰণৰ কিবা এটা ইংগিত দিয়ে প্ৰায়। সেইটো এটা অন্য বিষয়, সেইটো বিষয়ত আমি ভালকে কথা কেতিয়াবা আলোচনা কৰিম। আজি মোৰ কথা প্ৰসংগত মনত পৰাৰ কাৰণেহে কথাটো ক'লো। এতিয়া আহিছো আকৌ আমেৰিকা আৰু ট্ৰাম্পৰ কথালৈকে। ঠিক আছে, প্ৰতি বছৰে শতাধিক ভাৰতীয়ক তেনেকে আমেৰিকাই বহিষ্কাৰ কৰে, বিতাড়ন কৰে বা খেদি পঠিয়ায়। সেইটো কথাত আমি এইবাৰ দুখ পাইছো। এইবাৰ হয়তো অলপ বেছিকে প্ৰচাৰ হ'ল। তাত আমি মানৱীয় দৃষ্টিকোণেৰে কথাটো বিশ্লেষণ কৰিছো। অৱশ্যে ভাৰতীয় মানুহ কাৰণে আমাৰ স্বাভাৱিকতে আমাৰ অকণমান দুখ লগাটো স্বাভাৱিক। আমাৰ মনত লাগিছে বিষয়টোৱে। অন্য দেশৰ হ'লে হয়তো আমি সেইটোক ছাপোৰ্ট কৰিলোহেঁতেন। এতিয়া আহিছো মোৰ ক'বলগীয়া কথাখিনিলৈকে। এই বিষয়টোত মই ট্ৰাম্পক আৰু আমেৰিকাক সমৰ্থন কৰিছো। তেওঁলোকে ভাৰতীয় মানুহক খেদিছে, হয়তো মই আমেৰিকাক গালি পাৰিব লাগিছিল, ভাৰতীয় মানুহখিনিক সমৰ্থন কৰিব লাগিছিল, কিন্তু মই ওলোটা কামটো কৰিছো। আমেৰিকাই কৰিছে ভাৰতীয় নাগৰিকৰ লগত, সেইকাৰণে সেইটো বেয়া কাম হ'ল। কিন্তু আমি নিজেই সেইটো সদায় বিচাৰো, তাৰ কাৰণে আমি আন্দোলন কৰিছো। বহু আন্দোলন হ'ল, অসম আন্দোলনৰ পৰা আৰম্ভ কৰি CAA, যাক কা বুলি কয়। মই কা শব্দটো বাৰু বৰ পচন্দ নকৰোঁ, CAA ক'লে ভাল। এই আন্দোলনবোৰৰ আমাৰ উদ্দেশ্য কি আছিল? অবৈধ বিদেশী নাগৰিকক বহিষ্কাৰ কৰা। কিন্তু আমি নোৱাৰিলো কৰিব। আমি নোৱাৰো। তাৰ কিবা ৰাজনৈতিক কাৰণ কি থাকে, তাৰ অন্য কি সমীকৰণ আছে, সেইটো কোনেও বুজি নাপায়। আন্দোলনৰ পিছত আন্দোলন, অসম আন্দোলন হ'ল, 6 বছৰীয়া অসম আন্দোলন হ'ল। কিমানজন শ্বহীদ হ'ল? 855 জন শ্বহীদৰ এতিয়া পৰিসংখ্যাটো এটা আমাৰ ভাষণৰ এটা অংক হ'ল 855 জন শ্বহীদ। এইটো যেন কেৱল ভাষণৰ এটা বিষয়। যি হওক, পঢ়া শুনা নষ্ট হ'ল, বিভিন্ন ক্ষতি ৰাজ্যৰ। তাৰপিছত আহিল CAA আন্দোলন। কিমান ক্ষতি হ'ল? কম বয়সৰ যুৱক ঢুকাব লগা হ'ল গুলীত। সেইটো এটা কিয় কেনেকে হ'ল সেইবিলাক বাৰু বিশ্লেষণৰ এতিয়াও নিশ্চয় জৰুৰী বিশ্লেষণ কৰা। সেইটো অন্য প্ৰসংগ। আমি আন্দোলন কিয় কৰি আছিলো? বিদেশী খেলিবলৈ আন্দোলন কৰি আছিলো, কিন্তু আমি নোৱাৰিলো, আমাৰ চৰকাৰে নোৱাৰিলে। তেওঁলোকৰ বিভিন্ন অজুহাত। আৰু সেই দুৰ্বলতাৰ সুযোগ লৈ দিনক দিনে বিদেশী ভাৰতত, আমাৰ অসমত বিশেষকৈ ভৰি আছে। আমি আন্দোলন কৰিছো, আমি হাল্লা কৰিছো, কোনোবাই গান গাইছে, কবিতা লিখিছে, তাত বাহিৰে একো হোৱা নাই।
কাৰণ আমাৰ সেই ৰাজনৈতিক শক্তি নাই, আমাৰ সাহস নাই, আমাৰ সেই দেশৰ প্ৰতি সেই দায়িত্ব হয়তো আমাৰ ৰাজনৈতিক নেতাসকলৰ নাই। আমেৰিকাই পাৰিছে, সেয়া ভাৰতীয় নাগৰিকে হওক বা অন্য দেশৰে হওক। তেওঁলোকৰ তাত অবৈধভাৱে যিখিনি নাগৰিক গৈছে, যিখিনি মানুহ গৈছে, তেওঁলোকক খেদিছে। এটা কথা ভাৰতৰ মানুহখিনিয়ে কিন্তু স্পষ্টকে মনত ৰখা ভাল, আমি এই আলোচনা যে ভাৰতৰ পৰা বহুত মানুহ আমেৰিকাত গৈ নাগৰিকত্ব লৈ আছে। আমেৰিকাৰ বিভিন্ন ডাঙৰ ডাঙৰ প্ৰতিষ্ঠানত, আনকি চৰকাৰী বেচৰকাৰী সকলো খণ্ডতে উচ্চ পৰ্যায়ত ভাৰতীয় মানুহ, ভাৰতৰ নাগৰিক কৰ্মৰত হৈ আছে, ব্যৱসায় কৰি আছে ভাৰতৰ মানুহে। তেওঁলোকক কিন্তু আমেৰিকাই খেদা নাই। কাক খেদিছে? যিসকলে চোৰাংকৈ গৈছে আমেৰিকাত, যাৰ বৈধ নথি পত্ৰ নাই, নাগৰিকত্ব নাই, একো নাই। হয়তো বিভিন্ন উপায়েৰে আমেৰিকাৰ মুখত ভাৰতত নাথাকি আমেৰিকাত থকাৰ এটা চখ বা হয়তো মানুহক দেখুৱাৰ যিটো প্ৰৱণতা, তাৰ বাবে বা হয়তো কৰ্মসংস্থাপন বিচাৰে কিছুমানৰ। এনেকুৱা নহয় যে আমেৰিকাত গ'লেহে তেওঁলোকে খাব পাব, তেনেকুৱা নহয়। ভাৰতত থাকিলে হয়তো পালেহেঁতেন। পিছত তো বিভিন্ন ধৰণৰ খবৰত তথ্য ওলাইছে, বহু টকা খৰচ কৰি তেওঁলোকে আমেৰিকাত গৈছে চোৰাংকৈ, অবৈধভাৱে। তেনেকুৱা ডাংকি বুলি কোৱা হয়। শ্বাহৰুখ খানৰ এবছৰ নে দুবছৰ আগত এখন তেনেকুৱা চিনেমা আহিছিল। শ্বাহৰুখ খান অভিনীত দেই, শ্বাহৰুখ খান বুলি কোৱা নাই, প্ৰডাকশ্যনো বোধ হয় শ্বাহৰুখ খানৰ আছিল। ৰাজকুমাৰ হিৰাণীৰ বোধ হয় ডিৰেকশ্যন। ডাংকিখনত এই গোটেই কাহিনীটো সেইটোৱেই আছিল। কেনেকৈ চোৰাংকৈ অবৈধভাৱে আমেৰিকাত বা বেলেগ দেশত মানুহ গৈ তাত থাকে, তাত কাম কৰে ইত্যাদি। যিটো পদ্ধতিৰে ভাৰতলৈ আমাৰ কাষৰীয়া দেশসমূহৰ পৰা নাগৰিক আহে। এটা কথা যে ভাৰতত আহিবলৈ তেওঁলোকৰ বৰ বেছি কষ্ট নহয়, বৰ বেছি খৰচ নহয়। সীমা পাৰ হ'লেই ভাৰত, অসম ভাৰত, নদী পাৰ হ'লে সীমাত কেইটকামান দিলেই হৈ যায়, বা নিদিলেও আহিব পাৰে। আমেৰিকাত যাবলৈ বাৰু অলপ কাৰবাৰটো দীঘলীয়া আৰু কষ্টকৰ, খৰচী, কিন্তু কামটো অবৈধ। আৰু সেই অবৈধ নাগৰিকখিনিক আমেৰিকাই এইবাৰ খেদিছে। এইবাৰ নহয়, বহু বছৰ আগৰ পৰা সেইটো কাম কৰিছে। হয়তো তেওঁলোকে তেনেকে হাত ভৰি নাবান্ধিও বিতৰণ কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁলোকে এটা উদাহৰণ দাঙি ধৰিছে, এটা দৃষ্টান্ত দিছে যে আকৌ যাতে কোনো মানুহ তেনেকে আমেৰিকাত অবৈধভাৱে নাহে। এই কথাটো মই আমেৰিকাক সমৰ্থন কৰিছো। মই বহুত কথাত আমেৰিকাত হয়তো বিৰোধ কৰোঁ। এইটো কথাত মই আমেৰিকাত নিজৰ দেশখনৰ প্ৰতি দায়িত্ব এখন চৰকাৰৰ আৰু নতুন ৰাষ্ট্ৰপতিজনে এইবাৰো দেখুৱাইছে, যিটো আমি নাই পৰা, যিটো ভাৰতে, যিটো অসমে নোৱাৰে। তাত বিভিন্ন ৰাজনৈতিক কথা আহি যায়, তাত বন্ধুত্বপূৰ্ণ দেশৰ কথা আহি যায়। আমেৰিকাইতো এইটো নাই কৰা। ভাৰতৰ লগতো আমেৰিকাৰ সম্পৰ্ক বন্ধুত্বপূৰ্ণ সম্পৰ্ক। ভাৰত আমেৰিকাৰ বাবে এখন বজাৰ, ব্যৱসায়িক কথা আছে, তাত ৰাজনৈতিক কথা আছে। আমেৰিকা এনে এখন দেশ যিয়ে নিজৰ স্বাৰ্থ সদায় আগত ৰাখি যিকোনো দেশৰ লগত সম্পৰ্ক ৰক্ষা কৰে। ভাৰতৰ লগত তেওঁলোকে ভাল সম্পৰ্ক ৰক্ষা কৰাৰ এক প্ৰয়োজন তেওঁলোকৰ কাৰণে। তেওঁলোকে জানে ভাৰতৰ লগত সম্পৰ্ক বেয়া হ'লে তেওঁলোকৰ এখন বৃহৎ বজাৰ নষ্ট হৈ যাব পাৰে। তথাপি আমেৰিকাই নিজৰ দেশত, নিজৰ আমেৰিকা যুক্তৰাষ্ট্ৰ দেশ বা যুক্তৰাষ্ট্ৰ যিখন, নিজৰ দেশত হোৱা অবৈধ এক ব্যৱস্থাৰ সমাপ্তি কৰাৰ
পদক্ষেপ লৈছে, দৃঢ়ভাৱে লৈছে। এতিয়া আমি কিমান আন্দোলন কৰিম চৰকাৰক সেই কথা বুজিবলৈ বা সেই ক্ষেত্ৰত পদক্ষেপ ল'বলৈ? আমি কেৱল আন্দোলন কৰিম নে অন্য কিবা প্ৰকাৰে বাধ্য কৰিব পাৰিম? কিয় আমি বাধ্য কিয় কৰিব লাগে চৰকাৰক, বা কিয় আমি আন্দোলন কৰিব লাগে? আমেৰিকাতো নাগৰিকে আন্দোলন কৰি ট্ৰাম্পক বাধ্য কৰোৱা নাই। ট্ৰাম্প আহিছে, পদক্ষেপ লৈছে। আমাৰ দেশত কোন তেনেকুৱা এজন মানুহ আহিব যিয়ে সাহসেৰে এনেকুৱা পদক্ষেপ ল'ব পাৰিব? হয়তো মোদীয়ে কৰিব বুলি মানুহে আশা কৰিছিল, কিবা কিবি কাৰণত হয়তো মোদীয়ে নোৱাৰিলে। যদি কৰেও, এতিয়া যদি কৰে নাজানো, কিবা যদি তেওঁৰ হাতত তেনেকুৱা শক্তি বা মন্ত্ৰ আছে নাজানো, কিন্তু মোদীজীৰ 56 ইঞ্চিৰ বুকুৱে সেই সাহস দেখুৱাব নোৱাৰিলে। সেইটো আৰু এটা অপ্ৰিয় সত্য। মই মোদী বিৰোধীও নহয়, মোদী সমৰ্থকো নহয়, মই বিজেপিও নহয়, কংগ্ৰেছীও নহয়। গতিকে কংগ্ৰেছৰ গেদিটো নোৱাৰিলেই, আন্দোলন কৰি অসমে একো লাভ নহ'ল, অসম আন্দোলন কৰি অসম চুক্তি কৰি একো লাভ নহ'ল। কংগ্ৰেছে কেতিয়াও দেশক আৰু বিশেষকৈ অসমকো একো তেনেকুৱা বিষয়ত একো গুৰুত্ব নিদিলে। এতিয়া মোদীয়ে নোৱাৰে বুলি হাঁহিবলৈ কংগ্ৰেছী কেইটাৰো একো উপায় নাই। কিন্তু বিজেপিও নোৱাৰিলে। মোদীয়ে পাৰিব বুলি অসমত আহিতো মোদীয়ে আনুষ্ঠানিকভাৱে তাৰিখ প্ৰকাশ কৰিছিল, যিটোক লৈ এতিয়াও কৌতুক হয়। মে'ৰ কিমান তাৰিখ হৈছিল, 16 মে নেকি? অ'কে, সেইটো বাৰু পিছৰ কথা, বিভিন্ন কাৰণ আছিল। এতিয়া আমেৰিকাৰ উদাহৰণ লৈ, আমেৰিকাৰ পৰা অনুপ্ৰেৰণা লৈ, সাহস লৈ ভাৰতৰ চৰকাৰে তেনেকুৱা এটা পদক্ষেপ লোৱা উচিত। ভাৰতত অবৈধভাৱে থকা নাগৰিকখিনিক বিতৰণ কৰাৰ এটা ব্যৱস্থা হওক, একে পদ্ধতিৰে হওক, তাতকে চৰম কঠোৰ পদ্ধতিৰে হওক, আমেৰিকাতকৈ হাত ভৰি বান্ধি নহয়, আৰু অন্য পদ্ধতিৰে হওক। তাত মানৱীয় দৃষ্টিকোণ বাদ দিয়ক। মই নিজে কেতিয়াও হিংসাৰ পক্ষপাতী নহয়। মানৱীয় দৃষ্টিকোণ বহুত ক্ষেত্ৰত দৰকাৰী ৰখাটো। বহু মানুহ কেৱল পেটৰ তাৰণাত, ভোকৰ তাৰণাতে এনেকে দেশ পাৰ হৈ বেলেগ দেশত আহে। কিন্তু কিমান দিন সহ্য কৰা হ'ব সেইটোক লৈ? যাৰ ফলত দেশৰ অৰ্থনৈতিক অৱস্থা, ৰাজনৈতিক ব্যৱস্থা সকলোতে জোৰ প্ৰভাৱ পৰে। যিখন দেশত নিজৰে মানুহৰ খাবলৈ আকাল, তেওঁলোকেতো বাহিৰৰ মানুহক তেনেকে বোজা এটা সহ্য কৰি থকা সহজ নহয়। গতিকে এইখিনিয়ে মোৰ ক'বলগীয়া আছিল আমেৰিকাৰ সমৰ্থনত। আৰু আমি এতিয়া ভাৰতে, অসমে আৰু দৃঢ়ভাৱে এইটো ক্ষেত্ৰত, কাৰণ অসমে ইয়াৰ ভুক্তভোগী অধিক অন্য বহু ৰাজ্যতকৈ, দৃঢ় পদক্ষেপ লোৱা ভাল। সেই অবৈধ নাগৰিকখিনিক খেদি পঠিওৱাৰ এক ক্ষিপ্ৰ সক্ৰিয় ব্যৱস্থা লোৱা উচিত। এইখিনি মোৰ এই বিষয়টোত ক'বলগীয়া। আজিলৈ ইমানেই। অন্য এটা বিষয় লৈ সোনকালে আমি হৃদয়ংগমত চৰ্চা কৰিম। আপোনালোকৰ মতামত জনাব পাৰে এইটো বিষয়ত। ধন্যবাদ।